নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আজি এটি বিশেষ ভিডিঅ' আপোনালোকৰ কাৰণে প্ৰস্তুত কৰা হৈছে। যিহেতুকে সকলোৱে জানে আমাৰ অসমত এই মুহূৰ্তত জুবিন দা নাই, সেয়েহে আমাৰ গাঁওখন হ'ল বৰপথাৰ। আমাৰ গাঁৱতো মানে জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। সেয়েহে সেই দৃশ্য আজি থুলমূলীয়াকৈ হ'লেও অকণমান আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। এয়া চাওক, এয়া গোটেই জুবিনদাৰ এনেকৈ ফটো লগাই মেলি আৰু তেখেতৰ আৰু জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। এয়া আমাৰ গাঁৱৰ পৰিৱেশটো। এয়া সন্ধিয়া হৈছে বৰ্তমান। এতিয়া জুবিন দাক যিহেতুকে সকলোৱে ভাল পায়, সেয়েহে আপোনালোকে যদি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পৰা নাই বা কৰা নাই বৰ্তমানলৈকে, আপোনালোকে ইয়াতে কমেণ্ট এটা কৰিব। তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে ভিডিঅ'টো এতিয়া শ্বেয়াৰ কৰি দিব। কেনেকুৱা লাগিছে আপোনালোকৰ আজি এই ভিডিঅ'টি? যিহেতুকে কেতিয়াবা ধেমালি, কেতিয়াবা সুখ, কেতিয়াবা দুখ, সেই মাজেদি ভিডিঅ'বিলাক প্ৰস্তুত কৰি থকা হয়। কিন্তু আজি সকলোৱে জানে যে কি জুবিন দাৰ আমাৰ মাজত নাই। সেইকাৰণে আমাৰ গাঁৱৰ মানুহেও এয়া শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি থকা হৈছে। আৰু প্ৰতিদিনাখনে এটা ভিডিঅ' বনাই থাকোঁ, কিন্তু আজিৰ ভিডিঅ'টো কেনেকুৱা পালে সেয়া জনাবলৈ একেবাৰে নাপাহৰিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি মেলি যাব। ধন্যবাদ।